নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। মই আজি শিক্ষণ সমল 2ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিয়া যিটো শিক্ষণ সমল আছে, শিক্ষণ সমল, এইটো 2 নম্বৰ শিক্ষণ সমলৰ গণিত বিষয়ৰ কিছু আলোচনা কৰিম আৰু ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ কৰি দিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যদি আমাৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আন বিষয়ৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। সকলো ছাত্ৰ ছাত্ৰীকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কিবা অসুবিধা পালে কমেণ্ট কৰি জনাই দিব। বলক আমি মূল বিষয়লৈ যাওঁ। আমি আজি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনৰ সমল নং 2 পঞ্চম শ্ৰেণীৰ এক নম্বৰত আছে যুদ্ধ উত্তৰ ইণ্ডিয়া। এই নম্বৰটো চোৱা, ইয়াত দিয়া আছে এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি? এটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো স্বাভাৱিক সংখ্যা হ'লে 1 হয় আৰু পূৰ্ণ সংখ্যা হ'লে 0 হয়। গতিকে দুটাই দিয়া আছে, গতিকে মই স্বাভাৱিক সংখ্যা বুলি ভাবি 1টো তাত চিন দিছোঁ। এটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9 তাত চিন দিছোঁ। দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি? দুটা অংকৰ গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 10। দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99। তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি? তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 100। তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি? তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999। 2 নম্বৰ, 3 আৰু 4ৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি? 3 আৰু 4ৰে দুটা সংখ্যা গঠিত কৰিব পাৰিম, এটা হৈছে 34 আৰু এটা হৈছে 46। এতিয়া সৰুটো কোনটো হ'ব? 34। গতিকে মই ৰাখি দিছোঁ। 3, 9 আৰু 6ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 3 আৰু 6ৰে 3, 6, 9ৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 963। 2 নম্বৰত আছে উত্তৰ লিখা। দুটা অংকৰে গঠিত সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো হ'ল 1। এককৰ ঘৰত 1 লিখিবা। তাৰপিছত দশকৰ ঘৰৰ সংখ্যাটো 2 হ'লে সংখ্যাটো কি হ'ব? এককৰ ঘৰত 1 আৰু দশকৰ ঘৰত 2, 2, 10, 1 মানে 21। 2 নম্বৰ, এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 2, এককৰ ঘৰৰ 2, দশকৰ ঘৰৰ অংকটো 5, তাৰপিছত শতকৰ ঘৰৰ অংকটো 1। চোৱা, মই সংখ্যাটো লিখিছোঁ। এককৰ ঘৰত 1, দশকৰ ঘৰত 5 আৰু শতকৰ ঘৰত 1। সংখ্যাটো কিমান হৈছে? 152। এনেকৈ তোমালোকে লিখিবা। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4, ভালকৈ মনত ৰাখিবা। এককৰ ঘৰটো হ'ল 4 মই লিখিছোঁ। তাৰপিছত দশকৰ অংকটো এককৰ ঘৰৰ অংকতকৈ 1 বেছি। দশকত কি হ'ব? সংখ্যাটো এককৰ ঘৰতকৈ 1 বেছি হ'ব। এককৰ ঘৰত কিমান আছে? 4, 4তকৈ 1 বেছি হ'লে 5। দশকৰ ঘৰত 5, 5, 10, 4, 54 হ'ল 4 নম্বৰ। এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 4, আকৌ এইটো নিচিনাকৈ এককৰ ঘৰত 4, দশকৰ ঘৰৰ অংকটো এককতকৈ 1 বেছি। দশকৰ ঘৰৰ অংকটো কি? এককৰ ঘৰতকৈ 1 বেছি, অৰ্থাৎ 5। 4তকৈ 1 বেছি হ'লে 5 হ'ব। দশকৰ ঘৰত 5। তাৰপিছত আকৌ শতকৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকতকৈ 2 কম। দশকত কিমান আছে? 5, 5তকৈ 2 কম হ'লে কিমান হ'ব? 3। এতিয়া চোৱা, মই লিখিছোঁ এককত 4, দশকত 5, শতকত 3, 354। 5 নম্বৰটো চোৱা, এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0, এককৰ ঘৰত 0 লিখিছোঁ। দশকৰ ঘৰৰ অংকটো 3, দশকৰ ঘৰত 3 লিখিছোঁ। শতকৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ অংকতকৈ 2 বেছি। শতকৰ ঘৰত কিমান হ'ব? দশকতকৈ 2 বেছি। দশকত কিমান আছে? 3, শতকত 2 বেছি হ'লে কিমান হ'ব? 5। গতিকে কিমান হৈছে? 530। 6 নম্বৰ, 1 পৰা 1
আছে একক, দশক, 8টো ক'ত আছে দশকত আছে, গতিকে 8ৰ স্থান হ'ল দশক। 11 নম্বৰ 885 সংখ্যাটোৰ স্থানীয় মান 8ৰ স্থানীয় মান কিমান? ইয়াত আকৌ তলৰটো স্থানীয় মানটো লিখিছে। 8টো ক'ত আছে দশকত আছে, 8 দশকত থাকিলে 8 দহ কিমান হ'ল 80। তাৰপিছত 12 নম্বৰ 823 সংখ্যাটোৰ 8ৰ স্থান কি? ইয়াত আকৌ 8ৰ স্থানটো দিছে, ইয়াত 8ৰ স্থানটো অলপ বেলেগ হৈ গ'ল। চোৱা ক'ত আছে 3 আছে এককত, দশকত কি আছে 2, 8টো ক'ত আছে শতকত আছে। 8টো শতকত থাকিলে 8ৰ স্থানীয় মান হ'ল শতক, স্থান হ'ল শতক, স্থানীয় মানটো বেলেগ হ'ব। আকৌ এইটো চোৱা তলৰটো সেইটো দিছে 823ৰ সংখ্যাটোৰ 8ৰ স্থানীয় মান কিমান? এতিয়া এইটো থুদিছে, আগত থুদিছিল স্থান কি শতক, ইয়াত আছে স্থানীয় মান কি? স্থানীয় মান হ'ল 8 শতক মানে 800। 14 নম্বৰ 885 সংখ্যাটোৰ একক স্থানৰ আৰু দশক স্থানৰ অংক দুটাৰ যোগফল। এইটো চোৱা 885 একক স্থানৰ অংক কিমান 5, আকৌ লিখিছোঁ একক স্থানত আছে 5, দশক স্থানৰ সংখ্যাটো কিমান 8, 5 আৰু 8 যোগ কৰিলে কিমান হয় 13, তো মই 13 লিখিছোঁ। তাৰপিছত কি কৈছে শতক আৰু দশক আৰু শতক স্থানৰ অংক দুটাৰ পাৰ্থক্য। দশকত কি আছে 8, শতকত আছে 7, দুটাৰ পাৰ্থক্য কিমান 8ৰ পৰা 1 গ'লে 7 গ'লে 1 থাকিব, এইটো 1 লিখিছোঁ, হ'লনে? তাৰপিছত চোৱা খালী ঠাই পূৰ কৰা। মই এইটো গোটেইকেইটা কৰি দিছোঁ, আগৰবাৰ কৈ দিছোঁ বুজাই দিছোঁ। A নম্বৰটো 7.3 কিলোমিটাৰত সমান খালী ঠাই কিলোমিটাৰ আৰু খালী ঠাই মিটাৰ আছিলে। ইয়াত কি হ'ব 7 কিলোমিটাৰ 300 মিটাৰ হ'ব। আৰু চোৱা B নম্বৰ 2.3 চেণ্টিমিটাৰ সমান খালী ঠাই মিলিমিটাৰ। আমি জানো 1 মিলিমিটাৰত নহয় 1 চেণ্টিমিটাৰত 10 মিলিমিটাৰ, গতিকে ইয়াত 2.3 আছে, 2ত কিমান হ'ব 2 একত হৈছে 10, 2ত 20 আৰু 2.3 3, 20 আৰু 3 23 মিলিমিটাৰ হৈ গ'ল। তাৰপিছত C নম্বৰ আমি জানো 1000 কিলোমিটাৰত হ'ল 1 মিটাৰ বা 1 মিটাৰত 1000, 1 কিলোমিটাৰত 1000 মিটাৰ। ইয়াত লিখা আছে আধা কিলোমিটাৰ সমান খালী ঠাই মিটাৰ। ইয়াত কিমান হ'ব আধা কিলোমিটাৰত হ'ল 500 মিটাৰ। 2 নম্বৰ D নম্বৰ 2 কিলোমিটাৰ সমান খালী ঠাই মিটাৰ। এইটো কি হ'ব 1 কিলোমিটাৰত হৈছে 1000, 2 কিলোমিটাৰত 2000। তাৰপিছত E নম্বৰ 120 মিনিট সমান খালী ঠাই ঘণ্টা। 120 মিনিট, 1 মিনিটত কিমান 60 মিনিট, 120 মিনিটত 1 ঘণ্টা 30 মিনিট, 120 মিনিটত কিমান হ'ব 2 ঘণ্টা। 60 মিনিটত 1 ঘণ্টা, 120 মিনিটত 2 ঘণ্টা। তলত চোৱা 1 ঘণ্টা 5 মিনিট সমান খালী ঠাই মিনিট। 1 ঘণ্টাত কিমান 80 মিনিট আৰু 5 মিনিট যোগ কৰি দিলা 60 আৰু 5 65 মিনিট। G নম্বৰ 2 দিন সমান কিমান ঘণ্টা হ'ব 2 দিনত? 1 দিনত হৈছে 24 ঘণ্টা, 24 আৰু 24 48 ঘণ্টা। 3 সপ্তাহ, 1 সপ্তাহত 7 দিন, 3 সপ্তাহত 3 7 গুণ 21 দিন। তাৰপিছত 49 দিনত কিমান সপ্তাহ হ'ব? 49 দিনত 7 দিনত হৈছে 1 সপ্তাহ, 49ক 7 দি হৰণ কৰি দিয়া কিমান হ'ব 7 হ'ব, 7 সপ্তাহ। 7 7 গুণ 49, গতিকে 7 সপ্তাহ। 4 মিনিট সমান কিমান ছেকেণ্ড? 4 মিনিট, 1 মিনিটত কিমান? 1 মিনিটত হৈছে 60 ছেকেণ্ড। আমি কিমান মিনিটত ওলাব লাগে? 4 মিনিটত। 4 দি পূৰণ কৰি দিয়া, 4 9 গুণ 0, 4 6 গুণ 24, 240 ছেকেণ্ড হৈ গ'ল। তাৰপিছত সমস্যা সমাধান কৰা। এটা কণীৰ দাম 5 টকা হ'লে 2 ডৰ্জন কণীৰ দাম কিমান? এটা কণীৰ দাম 5 টকা, 2 ডৰ্জন, 1 ডৰ্জনত কিমান 12, গতিকে 2 ডৰ্জনত কিমান হ'ব?
2 ডজনত হ'ব 24, এটাৰ দাম 5 টকা। তুমি পূৰণ কৰি দিয়া। 5 4 গুণ 20ৰ 0 থাকিল 2, 5 2 গুণ 10 আৰু 2 12, কিমান হ'ল 120 টকা। তাৰপিছত 2 নম্বৰ, ৰীমাৰ জন্মদিনত দেউতাকে দোকানৰ পৰা 2 লিটাৰ, তাৰপিছত গোৱালৰ পৰা 4 লিটাৰ, তাৰপিছত হোটেলৰ পৰা 3 লিটাৰ 500 গ্ৰাম, 3.5 লিটাৰ হ'ল। এতিয়া গোটেইকেইটা যোগ কৰি দিয়া। সেইদিনাতে মুঠতে কিমান গাখীৰ কিনিলে গোটেইকেইটা যোগ কৰি দিলে ইয়াত 2.5, তাৰপিছত 2 আৰু 4 6, 6 আৰু 3 9, 9.5 লিটাৰ হ'ল। তাৰপিছত 3 নম্বৰটো চোৱা, বাবুলৰ দোকানত কিমান আছিলে? 50 কেজি আলু আছিলে, তাৰে 20 কেজি আলু তেওঁ বিক্ৰী কৰিলে আৰু নিজৰ ঘৰত আনিলে 15 কেজি। 15 আৰু বেছি কিমান? 35 কেজি তেওঁৰ আলু কমি গ'ল। এতিয়া 50ৰ পৰা 35 গ'লে কিমান থাকিব? 15। চোৱা, 0ৰ পৰা 5 নাযায়, 1 কৰিলে 10, 10ৰ পৰা 5 গ'ল 5 থাকিল, আৰু ইয়াত 4 থাকিল, 4ৰ পৰা 3 গ'ল থাকিল 1, 15 কিলোগ্ৰাম। তেওঁৰ 15 কিলোগ্ৰাম আলু কি হ'ল? থাকি গ'ল। 4 নম্বৰ, এখন বিদ্যালয়ৰ 5ম শ্ৰেণীৰ 25জন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকেই প্ৰতিদিনে 2 লিটাৰকৈ পানী খায়। 6 দিনত তেওঁলোকৰ কিমান পানীৰ প্ৰয়োজন হ'ব? চোৱা, ছাত্ৰ আছিলে 25জন, প্ৰতিদিনে 2 লিটাৰকৈ খালে কিমান হ'ব? 50 লিটাৰ। 50 লিটাৰ কিমান দিন? 6 দিন। 6 দিনত কিমান লাগিব? 6ৰ লগত 50 পূৰণ কৰি দিলে 6 0 গুণ 0, 6 5 গুণ 30, কিমান হ'ল? 300 লিটাৰ। 300 লিটাৰ পানীৰ প্ৰয়োজন হ'ব। তাৰপিছত চোৱা, 5 নম্বৰ, 5 কিলোগ্ৰাম পিঁয়াজৰ দাম 200 টকা হ'লে 1 কিলোগ্ৰাম পিঁয়াজৰ দাম কিমান? 5 কিলোৰ দাম কিমান? 5 কিলোৰ দাম হৈছে 200 টকা। তুমি 200ক কি কৰিবা? 200 টকাক 5ৰে হৰণ কৰি দিয়া। 5ৰে হৰণ কৰিলে 20ত 5 4বাৰ আৰু এটা 0 আছে, 0 এটা দি দিয়া 40 টকা। 1 কেজি পিঁয়াজৰ দাম কিমান? 40 টকা। তাৰপিছত চোৱা, ৰীনাই ৰাতি 10 বজাত শুলে। ৰাতিপুৱা 5 বজাত টোপনিৰ পৰা উঠিলে। তাই মুঠতে কিমান ঘণ্টা শুলে? 10 বজাৰ পৰা 12 বজালৈ কিমান হ'ল? 11 12, 2 ঘণ্টা। তাৰপিছত আকৌ 12 বজাৰ পৰা 1 2 3 4 5, আকৌ 5 ঘণ্টা। 2 ঘণ্টা আৰু 5 ঘণ্টা কিমান? 7 ঘণ্টা। তেওঁ 7 ঘণ্টা শুলে, হৈ গ'ল। তাৰপিছত 7 নম্বৰ, ৰমেনে বজাৰৰ পৰা 750 কিলোগ্ৰাম আলু কিনিলে আৰু কিমান আলু কিনিলে তেওঁ 1 কিলোগ্ৰাম হ'ব? তেওঁ কিমান কিনিলে? 750 গ্ৰাম। 1 কিলোগ্ৰাম হ'বলৈ কিমান লাগিব? 1000 গ্ৰাম। 1000 গ্ৰাম হ'লেহে 1 কিলোগ্ৰাম হ'ব। গতিকে তেওঁ কিনিলে 750 গ্ৰাম। 1000ৰ পৰা এইখিনি বাদ দিয়া, 0ৰ পৰা 0 গ'লে 0 থাকিব, 0ৰ পৰা 5 নাযায়, ইফালে 10ৰ পৰা 1 ধাৰ কৰি লোৱা, 10 হ'ব, ইফালে 10ৰ পৰা 5 গ'লে 5 থাকিল, ইয়াত 9, 9ৰ পৰা 7 গ'লে 2, 250 গ্ৰাম, 250 গ্ৰাম হৈ গ'ল। তাৰপিছত 4 নম্বৰ, এডাল ফিটাৰ জোখ আধা মিটাৰ। এনেকুৱা 5ডাল ফিটাৰ জোখ কিমান হ'ব? আধা মিটাৰ, 2টাই হ'লে 1 মিটাৰ হ'ব, 4টাত 2 মিটাৰ, 5টাত কি হ'ব? 2.5 মিটাৰ, অৰ্থাৎ 2 মিটাৰ আৰু আধা মিটাৰ। তাৰপিছত 9 নম্বৰ, মীৰাৰ 18টা ছাগলী আছে, তাৰে 1/3 বা 3/4 অংশ কলা ৰঙৰ, বাকীকেইটা ছাগলীৰ ৰং বগা। মীৰাৰ মুঠতে কিমানটা বগা ছাগলী আছিল বা আছে? চোৱা, 18টা ছাগলী হৈছে 18টা, তাৰে 3/4 হৈছে কলা। 3/8, 18ক 3 ভাগ কৰি দিয়া,
18 3 ভাগ কৰিলে কিমান হ'ব 6 অৰ্থাৎ 6টা ছাগলী কলা আছিলে এতিয়া 6টাৰ পৰা কি কৰিম আমি 18টাৰ পৰা 6টা বাদ দিম 18ৰ পৰা 6 গ'লে কিমান থাকিব 12 এই 12টা ছাগলী তেওঁৰ বগা আছিলে হৈ গ'ল 12 তাৰপিছত 10 নম্বৰটো চোৱা 2 মিটাৰ আকৃতিৰ কাপোৰ বৰ্গাকৃতি 2 মিটাৰ বৰ্গাকৃতিৰ কাপোৰ এটুকুৰাৰ পৰিসীমা কিমান চোৱা 2 মিটাৰ বৰ্গ আকৃতিৰ বৰ্গ মানে কি এনেকুৱা চাৰিফালে সমান এইফালে 2 কাপোৰটোৰ পৰিসীমা কিমান পৰিসীমা মানে চাৰিটা বাহুৰ বেৰ বৰ্গৰ পৰিসীমা চাৰিটা বাহুৰ যোগ তুমি কি কৰিবা এইটো 2 এইটো 2 4 এইটো আৰু 2 6 এইটো 2 8 কিমান হ'ল 8 মিটাৰ হৈ গ'ল তাৰপিছত চোৱা অম্লানজ্যোতি কাশ্যপৰ যোৱা 29 ফেব্ৰুৱাৰী 2020 তাৰিখে জন্ম হৈছিল তেওঁৰ পৰৱৰ্তী জন্ম কোন তাৰিখে হ'ব চোৱা 29 ফেব্ৰুৱাৰী এইটো বছৰত প্ৰত্যেক বছৰেই নাহে 4 বছৰ মূৰে মূৰে একবাৰ আহে যিটো আমি লিপ ইয়াৰ বুলি কওঁ 2020 চনত তেওঁৰ জন্ম 29 ফেব্ৰুৱাৰী জন্ম হৈছিলে গতিকে তেওঁৰ পৰৱৰ্তী জন্ম তাৰিখটো হ'ব 29 ফেব্ৰুৱাৰী 2024 চনত অৰ্থাৎ 4 বছৰ পিছত হ'ল তাৰপিছত 12 নম্বৰটো চোৱা এখন ৰেল ৰাতি 8:30 বজাত এৰিব অৰ্থাৎ 8:30 বজাত এই সময়টো ৰেল বিভাগৰ টিকটত কিদৰে লিখা থাকিব আমি জানো ৰেল বিভাগৰ টিকটত 24 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰা হয় গতিকে তাত লিখা থাকিব তুমি ৰাতি হ'লে দুপৰীয়াৰ পিছত হ'লে এইটো লগত যিমান সময় থাকে 12 ঘণ্টা ঘড়ীৰ তাৰ লগত 12 যোগ কৰি দিব লাগে ইয়াত আছে ৰাতি 8:30 গতিকে তুমি 8:30 লগত আৰু 12 ঘণ্টা যোগ কৰি দিয়া তেতিয়া কি হ'ব এনেকুৱা হ'ব 20:30 অৰ্থাৎ 20 ঘণ্টা 30 মিনিট লিখা থাকিব তাৰপিছত 13 নম্বৰটো চোৱা গৰিমাৰ বেগটোৰ ওজন গৰিমাৰ হাতত এটা বেগ আছিলে এই বেগটোৰ ওজন কিমান 15 কিলোগ্ৰাম আৰু 850 গ্ৰাম আৰু নয়নৰ বেগটোৰ ওজন হৈছে 13 কিলোগ্ৰাম 930 গ্ৰাম কাৰ বেগটোৰ গধুৰ বেছি আৰু কাৰ কিমান গধুৰ কাৰটো বেছি কিমান বেছি এইটো ওলাব লাগে ইয়াত দেখা গৈছে যে 15 কিলোগ্ৰাম আৰু 13 কিলোগ্ৰাম গতিকে গৰিমাটো বেছি হ'ব গৰিমাৰ বেগটো কিমান বেছি হ'ব তুমি 15 কিলোগ্ৰাম 750 গ্ৰামৰ পৰা 13 কিলোগ্ৰাম 950 গ্ৰাম বিয়োগ কৰি দিয়া তেতিয়া তুমি পাই যাবা 1 কিলোগ্ৰাম আৰু 820 গ্ৰাম বেছি আছে গৰিমাৰ বেগটো উত্তৰটো এনেকুৱা হ'ব তোমালোকে বহীত পাতি ল'বা ওপৰত 15 কিলোগ্ৰাম 850 গ্ৰাম তলত লিখিবা 13 কিলোগ্ৰাম 930 গ্ৰাম পাছত ওপৰটোৰ পৰা তলৰটো বিয়োগ কৰি দিবা উত্তৰটো পাই যাবা 14 নম্বৰ মাম্পিয়ে 5 কিলোগ্ৰাম 300 গ্ৰাম চাউল কিনিলে ৰাজাই আকৌ মাম্পিতকৈ 2 কিলোগ্ৰাম 750 গ্ৰাম চাউল বেছিকৈ কিনিলে তেওঁলোকে দুজনে কিমান পৰিমাণৰ চাউল কিনিলে চোৱা এইটো কি কৰিব লাগিব প্ৰথমতে আমি মম্পিটো দিয়াই আছে ৰাজাই কিমান কিনিলে এইটো ওলাব লাগিব এইটো মই কৰি দিছোঁ ধুনীয়াকৈ চোৱা আৰু মম্পিতকৈ তেওঁ প্ৰথমতে মম্পিটো লিখোঁ 5 কিলোগ্ৰাম 300 গ্ৰাম এইটো ভেলুটো কিলোগ্ৰাম সেইটো গ্ৰাম তাৰপিছত ৰাজাই কি কৰিলে তাতকৈ কিমান বেছি কিনিলে 2 কিলোগ্ৰাম 750 গ্ৰাম প্ৰথমতে এই দুটা যোগ কৰা যোগ কৰি কিমান হয় চোৱা এইটো হ'ব 0 0 আৰু 5 যোগ কৰিলে 5 7 আৰু 3 যোগ কৰিলে 10 0 থাকিলে 1
ইয়াত চোৱা 5 আৰু 2 7 আৰু 1 8 সিহঁতে এইটো ৰাজাই কিনিল কিমান 800 মানে 8 কেজি 50 গ্ৰাম আৰু গৰুমাই কিমান কিনিছিলে 5 কেজি 300 গ্ৰাম এতিয়া এই দুটা যোগ কৰি দিয়া এই দুটা যোগ কৰি দিলে কি পাবা এই দুটা যোগ কৰিলে আমি পাম চোৱা 0 0 0 5 আৰু 0 যোগ কৰিলে 0 0 আৰু 3 ইয়াত আছে 13 8 আছে 13 কিলোগ্ৰাম 350 গ্ৰাম 13 কিলোগ্ৰাম 350 গ্ৰাম এই উত্তৰটো তোমালোকে ইয়াত চাই লোৱা 13 কিলোগ্ৰাম 350 গ্ৰাম তোমালোকে বহি ধুনীয়াকৈ পাতি কৰি লওক তাৰপিছত 15 নম্বৰটো চোৱা মুনমুনে দোকানলৈ এখন 200 টকীয়া নোট লৈ গৈছিল সেই পইচাৰে তেওঁ দোকানীৰ পৰা 65 টকাৰ আটা আৰু 10 টকাৰ চাবোন 55 টকাৰ ভুজিয়া কিনিলে দোকানীজনে কিমান টকা ঘূৰাই দিব চোৱা তো প্ৰথমতে কিমান টকাৰ বস্তু কিনিলে এইকেইটা হিচাপ কৰিব লাগিব প্ৰথমতে 65 টকাৰ কিনিলে আটা 10 টকাৰ কিনিলে চাবোন আৰু 55 টকাৰ কিনিলে ভুজিয়া এতিয়া চোৱা কিমান টকা হ'ল 5 আৰু 0 5 5 আৰু 5 10 10 থাকিল 1 6 একে 7 7 আৰু 5 12 12 একে 13 কিমান হ'ল 130 টকা তেওঁলোকে 130 টকাৰ বস্তু কিনিলে 130 টকাৰ বস্তু কিনিলে তেওঁ আৰু তেওঁ লৈ গৈছিলে 200 টকা এতিয়া 200 টকাৰ পৰা 130 টকা বাদ দিলে কিমান থাকিব 70 টকা থাকিব এই 70 টকাটো তেওঁ ঘূৰাই দিব দোকানীয়ে তাৰপিছত আছে যোগ কৰা বিয়োগ কৰা 1 নম্বৰ 5 মিটাৰ 20 সেন্টিমিটাৰ আৰু 4 মিটাৰ 30 সেন্টিমিটাৰ এইটো যোগ কৰিবা চিধা চিধি নোৱাৰিলে এনেকৈ পাতি ল'বা 5 মিটাৰ আৰু 20 সেন্টিমিটাৰ তাৰপিছত 4 মিটাৰ আৰু 30 সেন্টিমিটাৰ সেন্টিমিটাৰকেইটা আগত যোগ কৰি দিয়া 0 5 তাৰপিছত 9 মিটাৰ 50 সেন্টিমিটাৰ উত্তৰটো মই লিখি দিছোঁ তাৰপিছত 2 নম্বৰটো ঠিক তেনেকৈ কাটি পেলাই কৰি ল'বা দুটা যোগ কৰিলে কিমান পাব 12 মিটাৰ 50 সেন্টিমিটাৰ তাৰপিছতো আছে 10 মিটাৰ 80 সেন্টিমিটাৰৰ পৰা 6 মিটাৰ 50 সেন্টিমিটাৰ বিয়োগ কৰা এইটো বিয়োগ কৰিব লাগিব তোমালোকে প্ৰথমতে 10 মিটাৰ আৰু 80 সেন্টিমিটাৰটো কাটি ল'বা তাৰপিছত 6 মিটাৰ আৰু 50 সেন্টিমিটাৰ বিয়োগ কৰি দিয়া 0 পৰা 0 গ'ল থাকিল 0 8 পৰা 5 গ'ল থাকিল 3 10 পৰা 6 গ'ল থাকিল 4 মিটাৰ 30 সেন্টিমিটাৰ হৈ গ'ল তাৰপিছত সময় খালী ঠাই পূৰ কৰা চোৱা ইয়াত দিয়া আছিলে হাতী খালী ঠাই সমান 1 ঘণ্টা অৰ্থাৎ কিমান হাতী হ'লে 1 ঘণ্টা হ'ব হাতী মিনিট হ'ব লাগিব হাতী মিনিট হ'লে 1 ঘণ্টা হয় হাতী মিনিট সমান 1 ঘণ্টা 1 বছৰ সমান 12 মাহ 1 ঘণ্টা সমান হাতী মিনিট 12 মাহ সমান 1 বছৰ 365 দিন সমান 1 বছৰ মানে 1 বছৰত 365 দিন আকৌ চোৱা 7 দিন সমান 1 সপ্তাহ 1 বছৰত সমান 12 মাহ এইটো দুইবাৰ আছে এইফালেও আছে এইফালেও আছে 365 দিন সমান 1 বছৰ 1 বছৰ সমান 52 মাহ হয় আৰু 1-2 দিন বেছি হয় গতিকে বেছিটো মই লিখা নাই তাৰপিছত 1 দিন সমান এইটো 48 ঘণ্টা নহয় এইটো 24 ঘণ্টা হ'ব 1 দিনত 24 ঘণ্টা এইটো প্ৰিণ্টিঙত মিষ্টেক হৈছে এইটো হৈছে 1 দিন সমান 24 ঘণ্টা এইটো ভালকৈ চাই ল'বা 1 দিন সমান 24 ঘণ্টা ঠিক আছে তাৰপিছত চোৱা গৰুটো চাই সময় লিখা গৰুটো ইয়াত দিয়া আছে চোৱা ঘণ্টা কাটাৰ পাছত আৰু মিনিটৰ কাটাৰডাল 12 চিধা আছে গতিকে ইয়াৰ সময়টো হ'ব
5:30 নহয়, এইটো 30 নহয়, এইটো পুৰাপুৰি 5 বাজিছে। 5:00 মই এইটো শুদ্ধ কৰি দিছোঁ। এইটো চোৱা, এইটো হ'ব তোমাৰ 5:00। এইটো হৈ গ'ল। তাৰপিছত চোৱা, 2 ঘণ্টা পাছত কিমান সময় হ'ব? 2 ঘণ্টাৰ পাছত কিমান হ'ব? এতিয়াৰ পৰা 2 ঘণ্টা পিছত কিমান হ'ব? 7 ঘণ্টা হ'ব, 7 বাজিব। তাৰপিছত 1 ঘণ্টা আগত কিমান সময় আছিলে? 4 বাজি আছিলে। তাৰপিছত 30 মিনিট আগত কিমান সময় আছিলে? 4:30 আছিলে। তাৰপিছত চোৱা, কোন মাহত কিমান দিন থাকে? চোৱা, তোমালোকে কেইটা মনত ৰাখিবা? জানুৱাৰী মাহত 31 দিন, ফেব্ৰুৱাৰী মাহত 28 দিন, মাজে মাজে 4 বছৰ পিছে একবাৰ 29 দিন হয়। এনেকৈ হিচাপ কৰি তোমালোকে কেলেণ্ডাৰটো চাই মনত হিচাপ কৰি শিকিবা আৰু ইয়াত লিখি ল'বা। জুন মাহত 30 দিন হয়, তাৰপিছত মাৰ্চত হয় 31 দিন, নৱেম্বৰত হয় 30 দিন, জানুৱাৰীত হয় 31 দিন, এপ্ৰিলত 30 দিন, অক্টোবৰত 30 দিন। এইকেইটা তোমালোকে নিজে কৰিবা। তাৰপিছত এইটো আছে, এই মাহটোৰ কেইটামান বৈশিষ্ট্য লিখা। তোমালোকে নিজে লিখিবলৈ থৈ দিছোঁ, এইটো মই কৰি দিয়া নাই, তোমালোকে নিজে নিজে চেষ্টা কৰিবা। তথাপিতো মই কৈ দিছোঁ, চোৱা, এই মাহটোৰ নাম হৈছে ফেব্ৰুৱাৰী 2021 চনৰ। 2021 চনৰ ফেব্ৰুৱাৰী মাহ, এইটো এনেকৈ লিখিব পাৰিবা। তাৰপিছত চোৱা, এইটো মাহত সোমবাৰে আৰম্ভ হৈছে। এই মাহটো সোমবাৰে আৰম্ভ হৈছে আৰু শনিবাৰে শেষ হ'ব। তাৰপিছত চোৱা, এইটো মাহত 4টা সোমবাৰ আছে, 4টা মঙলবাৰ আছে, 4টা বুধবাৰ আছে, 4টা বৃহস্পতিবাৰ আছে, 4টা শুক্ৰবাৰ আছে, 4টা শনিবাৰ আছে, 4টা দেওবাৰ আছে। প্ৰত্যেকটো বাৰেই 4টাকৈ আছে। এনেকৈ তোমালোকে 2-3টা বাক্য লিখি দিবা, মই কোৱা বাক্যকেইটা। এতিয়া আমাৰ ভিডিঅ'টো এইখিনিতে শেষ হ'ল। ভিডিঅ'টো যদি শেষলৈকে চাই আছা, সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ কৈছোঁ যে বেলেগ বেলেগ বিষয়ৰ ভিডিঅ'সমূহ, এনেকুৱা আলোচনাৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুবৰ্গক এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। আৰু যদি ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে এটা লাইক কৰি দিবা। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু সকলোৱে ভালে থাকা, ঘৰতে থাকিবা, ভালকৈ লিখা পঢ়া কৰিবা, তাৰে কামনা কৰিছোঁ। আৰু সদশেষত সকলোকে মোৰ আন্তৰিক অভিনন্দন জনাই মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।